ক্ৰছ কৰিলে কল হৈ আছে টাইগাৰ আছে হেল্ল' গাইজ নতুন এটা ৱাইল্ড লাইফ ব্লগলৈ আপোনালোকক সকলোকে ৱেলকাম জনাইছোঁ মই পুৱাই জংঘলত যাব ওলাইছোঁ আৰু আজি বহুত বতাহ আৰু ধুমুহা হৈছিলে আৰু বৰষুণো হৈছিলে বহুত হৈ গ'ল আমি জাষ্ট এণ্ট্ৰি কৰিছোঁ এতিয়া চিধা যাবা হা অঁ আজি আমি চিধাকৈ যাম পিছত আহি পিনে এইফালে যাম नेशनल पार्क में ब्लॉगिंग कर रही है व्यू कितना अच्छा वहाँ पर राइनो से डियर से बहुत सारे एनिमल्स है एक्सेट्रा যোৱা সেই আগফালে ৰাইনো কেইটামান আছে সেই আগফালে ৰাইনো আছে ৰোড ক্ৰছ কৰিব ব'লা ৰোড কৰি আছে অলৰেডি ব'লা এটলিষ্ট পালোঁ অলপ শ্ল' পুৰা গাড়ী জাম লাগি গৈছে আৰু আগফালে আছে এইটো ৱাও কি ধুনীয়া ভিউ এইটো বিউটিফুল একেবাৰে ওচৰতে মই একেবাৰে টাইমত আহি পালোঁ একদম ধুনীয়াকৈ পালোঁ একদম ওচৰতে গৈছে আৰু এই ৰাইনোটোৰ ওচৰতে গৈছে একো নহয় কিন্তু তাৰ আগত যে যোনটো আছিলে নাৰ্ভাছ আছিলে সেইটো থাকিলে অলপ দিগদাৰ দিলে হয় কিন্তু ইয়াৰ হেবিট হৈ গ'ল গাড়ী দেখা পায় চৰাই দৌৰাই আছে ইয়াত অলপ আগতহে মেইন জেগাটো ষ্টাৰ্ট হ'ব চাওঁ কি পাওঁ সেইফালে আজি না ইয়াৰ জলাশয়টো বহুতেই ধুনীয়া এইফালে একো কল পোৱা নাই মেক্সিমাম চাইটিং এইফালে হয় পানী কম আছিলে এদিন বৰষুণ দিলে কিমান পানী হৈ গ'ল এইফালে ক্ৰছ কৰিলে মজা আমি গৈ আছো ছাডেনলি ইয়াতে পাৰ হৈ গ'ল আমাৰ গাড়ী পিছফালে দি আৱাজ নাই এইটো আৰ্ট আহিছে সেইটো কিয় দৌৰি আছে এতিয়া কিবা হৈছে নেকি সিহঁতৰ দৌৰি আছে যে কিয় এনেকৈ ছাইড কৰি দিয়াচোন অকণমান ছাইডত লৈ লোৱাচোন বাইদেউ মানে হৰিণা কেইটামান আহিলে এনেকৈ দৌৰি আহিলে আৰু সি আহিলে কিবা স্মেল লৈ আছে মই ধৰিব পৰা নাই মই অলপ টাইম ৱেইট কৰিম এনেকুৱা হ'ব টাইগাৰে দৌৰাব পাৰে সিহঁতক গাইছ কল হৈ আছে টাইগাৰ আছে অলপ আগত ইয়াতে ৰখা ইয়াতে ছাইডত ৰখা সেইটো কল হৈ আছে সেইকাৰণে সিহঁতে দৌৰি কৰি আছিলে মই গম পাইছোঁ এতিয়া হয় আগেদি নহ'লে আগফালেদি নহ'লে এইফালে ৰোড ক্ৰছ কৰিব পুৰা চান্স আছে সেই গছজোপাৰ ওচৰতো আছে ৰ'বা ইয়াতে ৰৈ থাকা সাইলেন্ট বেঠ যাও ই কোনফালে ওলাব অকণমান আগত লৈ যোৱা আগফালে গাড়ী পিছফালে গাড়ী কেনেকৈ ওলাব আগত গৈ ৱেইট কৰা পুৰা গাড়ী জাম লাগি গৈছে এইফালে অ' মাই গড কি ভিউ পালোঁ এইটো ৱাও মই ভাবা নাছিলোঁ সি এনেকৈ আহি যাব অকণমান আগত আহিছিলোঁ মই ডাইৰেক্টেই পাই গ'লোঁ মজা লাগিলে এতিয়া আমি আগলৈ গৈ আছোঁ চাওঁ আৰু কি পাওঁ গাইছ ৰাইনো এটা তাৰ বেবী এটা সিহঁতে আহি আছে ৰোড ক্ৰছ কৰিব সেইটো আপুনি ষ্টাৰ্টটো বন্ধ কৰি দিয়ক এটা আহি আছে নালাগে দেখা পাব সি সেইটো
Wow. মজা। এইকেইটা ৰাইনো অলপ নাৰ্ভাছ হৈছে। ষ্টাৰ্ট কোনো নিদিব এতিয়া হা, সি বেক হৈ যাব কিন্তু ষ্টাৰ্ট দিলে। বহি লওক অলপ। এই ৰাইনটো যে আছে, সি মানে ঘন জংঘলত থকা ৰাইন এইটো। সি তেনেকৈ গাড়ী দেখা নাপায়, আৰু সি যেতিয়া গাড়ী দেখা পাইছে অলপ নাৰ্ভাছ হৈ গৈছে, অলপ ভয় খাইছে, আৰু সেইকাৰণে অলপ মূৰ দাঙি দাঙি এনেকৈ চাই আছে। আমাৰ সেইফালৰ যোনবোৰ ৰাইনো আমি যে মই আপোনালোকক ওচৰত যে দেখুৱাই থাকোঁ, সিহঁতৰ মানে হেবিট হৈ গ'ল গাড়ী দেখা পাই পাই। एक अच्छा व्यू मिला, जबरदस्त। গাইছ আগফালে কিবা ওলাইছে চাগে, গাড়ীবোৰ পুৰা জাম লাগি আছে। কি ওলাইছে? শ্ল' 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 শ্ল'। সেইটো এটা কোনফালে গৈ আছে? সেইটো এটা ওচৰলৈ আহি আছে। ই ওচৰতে আছে, মোৰ পিছফালে একেবাৰে ওচৰতে আছে। সেইটো নলৰাবা, গাড়ী নলৰাবা। আগত যোৱা, আগত যোৱা, সি ৰোড ক্ৰছ কৰিব। বাছ বাছ বাছ, হ'ব হ'ব। আহিব, এইফালে অহা চান্স আছে পূৰা ৰোড ক্ৰছ কৰা। অলপ আগত দিয়া, অলপ আগত দিয়া, ৰোড ক্ৰছ কৰিব, অলপ আগত যোৱা। বাছ বাছ বাছ। আৰে ইমান আৰু এক্সেলাৰেট দি থাকে। ৰখি যা, ৰোড ক্ৰছ কৰিব। ৰোড ক্ৰছ কৰিলে হয়। ইয়াত বাফেলো গ্ৰুপটো, আৰু সেইফালে ইষ্টাৰ্ণ, স্বাম ডিয়াৰ, বাৰাছিংগা, আৰু সেইফালে ৱাইল্ড বোৰ, বনৰীয়া গাহৰি, চব আছে। মজা চাৰিওফালে। এইফালেতো ৰাইনো আছে বহুত কেইটা, এইফালেও ৰাইনো আছে। মানে মোৰ চাৰিওফালে এনিমেলছ আছে ইয়াত, বহুত কেইটা আছে। আৰু বাফেলো গ্ৰুপটোতো মজাই লাগিছে কৈছোঁ নহয়। স্বাম ডিয়াৰ কেইটামান পানীত বহি আছে, কিছুমান ৰৈ আছে। যদি ফটোগ্ৰাফাৰ পালে হয়, বহুত টাইম সিহঁতক ফটো ল'লে হয়। এতিয়া আমি ভিউ পইণ্টৰ ফালে গৈ আছোঁ। ইয়াত ডিয়াৰ আছে, এইটো ওচৰতে আছে। এতিয়া আমি ভিউ পইণ্ট আহি পালোঁ। ভিউ পইণ্টত আহি পালোঁ। এতিয়া মই পানীৰ ওচৰত যাম, অলপ টাইম ৰ'ম, মাছ দেখাম, চিতল মাছ। যোৱা যোৱা, চিধা যোৱা, যোৱা যোৱা, চিধা যোৱা, এইফালে যোৱা, এইফালে যোৱা, যোৱা। সেইফালে ৰাইট কাটি ওলাই দিয়া। অঁ, যোৱা 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 যোৱা, এই ব'ৰ্ডটোৰ ওচৰত যোৱা, ইয়াত ৰখাই দিয়া, বাছ। কেনেকুৱা ধুমুহা আহিব লাগিব, দেখা পাইছেনে? এইবোৰ কিমান ডাঙৰ ডাঙৰ গছৰ ডালি কেনেকৈ পৰিছে। বহুত ডাঙৰ ধুমুহা আহিছিলে এইফালে। এতিয়া মাছ চাম। টৰ্টইছ এটা, এইটো এটা, ৱাও, এইটো এটা ওচৰতে আছিলে ইয়াত। আমি ভিউ পইণ্টৰ পৰা ওলালোঁ, এতিয়া আমি আগলৈ গৈ আছোঁ, আৰু বেছি সময় নালাগে আমাৰ এক্সিট হওঁতে।
এইফালে বহুত কেইটা বাফেলো আছে এইফালে আগফালেও ৰাইনো আছে এইটো গাড়ীটো কাষতে আছে ইয়াত ৰাইনো আছে আৰু ইয়াত সৰু বেবী এটা আছে ৰাইনো গোটেই ৰাইনো আছে এই ফিল্ডটোত এইটো এটা পানীত বোকাত খেলি আছে পোৱালি এটা স্লো কৰি দিয়া अगर ठोक देगा तो उसको बिठा दीजिए हाँ बहुत डेंजर है এইটো শৰ্টে আছে এইটো বাছ একেবাৰে শৰ্ট আছে ই ৰোড ক্ৰছ কৰিব যোৱা গৈ থাকা একেবাৰে ওচৰত আছে ই যা সাইডতে আছে গাইস আমাৰ সাফাৰি কমপ্লিট হ'ল আপোনাৰ যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক এটা কৰিব নাপাৰিব সাবস্ক্ৰাইব কৰি থব আহিব লগা ভিডিওবোৰ ব্লগবোৰ বহুত ভাল হ'ব আকৌ নতুন এটা ব্লগত লগ পাম এতিয়ালে বাই বাই